रायजोनि दैमा-दैसा एबा बिलोनिफ्राय ओनसोलारि नाफोरा गोमालांनो हमबोदों। गोबां रोखोमनि नाफोरा आथिखालाव गोमालांनायनि लामायाव। बे गोमालांनो हमनाय गासै मोन 240 रोखोमनि गुबुन गुबुन नाफोरखौ संरैखा होबोदों सासे सुबुङा। बाक्सा जिल्लानि बरमानि निज जुलुक गामिनि डक्टर निरपेन्द्रनाथ शर्मा मुंनि बजालि फरायसालिमानि बिबान मोननाय गोरायुं एबा जिब बिगियान बिफाननि बिबुंगिरि डक्टर निरपेन्द्रनाथ शर्माया नाजाथाबनानै गावनि न'आवनो फिसारिज डाइभार्स एन्ड जेनेटिक मिउजियाम मुंजों मोनसे मिउजियाम गायसननानै गुबुन गुबुन रोखोमनि नानि जोलैफोरखौ संरैखाथि होबोदों। फोरोंगिरि महरै हाबजेननाय समनिफ्रायनो निरपेन्द्रनाथ शर्माया दैमा दैसा एबा बिलोनिफ्राय नाफोरखौ बुथुमहैदोंमोन। आथिखालाव बजालि फरायसालिमानिफ्राय आजिरा लानायनि उनाव 2018 मायथाइयाव गावनि न'आवनो बे मिउजियामखौ गायसनो। बिथाङा मिथिहोनाय बादिब्ला बे मिउजियामाव आथिखालाव गासै 240 रोखोमनि नाफोरा दङ। মই 2009 মানে চাকৰিৰ পৰা অৱসৰ ল'লোঁ। 2009 অৱসৰ লৈ মই মাছ সম্পৰ্কত এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় 6 বছৰমান পৰিশ্ৰম কৰি এখন কিতাপ লিখিলোঁ আৰু এই কিতাপখন লিখিবলৈ যাওঁতে অসমৰ বিভিন্ন ঠাইৰ পৰা ঘূৰি পাকি বিভিন্নজনৰ সহায় লৈ বিভিন্ন প্ৰকাৰৰ মাছবোৰ সংগ্ৰহ কৰিব লগা হ'ল, মানে সমল হিচাপে, কিতাপখনৰ সমল হিচাপে। গতিকে শেষত যেতিয়া 2018ত মোৰ কিতাপখন প্ৰকাশ হৈ ওলাল। প্ৰকাশ হৈ ওলোৱাৰ পিছত এই কিতাপখন ওলোৱাৰ পিছত কিতাপখনৰ কাৰণে যিখিনি সমল মই জগাইছিলোঁ, এই যোগাৰখিনি মই নষ্ট হৈ যাবৰ কাৰণে অলপ মনতে ভাৱ আহিল যে এই যোগাৰখিনি নষ্ট হৈ যাব যদি মই তাক ভালকৈ সংৰক্ষণ কৰি নাৰাখোঁ। এই মাছখিনি সংৰক্ষণ কৰাৰ স্বাৰ্থতে মই এই ফিছ ডাইভাৰ্চিটি মিউজিয়ামটো প্ৰতিষ্ঠা কৰাৰ এটা পৰিকল্পনা কৰিলোঁ। 2018ত ঘৰৰ কনষ্ট্ৰাকশ্যন এটা সৰু ঘৰ এটা কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিলোঁ। 2019ত ঘৰটো কমপ্লিট হ'ল আৰু ফিছেজ অফ আছাম বুলি কিতাপখন উলিয়াইছোঁ। আৰু এই কিতাপখন আচলতে অলপমান গৱেষণামূলক কিতাপ, মানে কলেজৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰী, মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকল বা এগ্ৰিকালচাৰ বা ফিচাৰী লাইনৰ ষ্টুডেণ্টসকলৰ কাৰণে আৰু বায়'ডাইভাৰ্চিটিৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে জীৱবিজ্ঞানৰ ছাত্ৰ ছাত্ৰী বা জীৱবিজ্ঞানৰ যিবিলাক হেৰি কৰা ৰিচাৰ্চ ফেল' আছে তেওঁলোকৰ কাৰণে অলপ সহায় হয় বেছিকৈ। গতিকে সেই হিচাপে তেওঁলোকৰ কাৰণে সেই হিচাপতে মই কিতাপখন হেৰি কৰিছোঁ। তথ্যভিত্তিক কিতাপ, যিখিনি কিতাপখন মই তথ্যভিত্তিক কিতাপ এখন উলিয়াইছোঁ আৰু এইখন কিতাপত মোটামুটি অসমৰ প্ৰায় 225 বিধ মাছৰ ডেছক্ৰিপশ্যন ফটোসহ ইয়াতে আছে আৰু পৰৱৰ্তী সংস্কৰণত হয়তো আৰু 2-4টা মাছ ইয়াত যোগ হ'ব। গতিকে বৰ্তমানলৈকে ইমানখিনিলৈকে মই সংগ্ৰহ কৰিছোঁ। মাছটো মোটামুটি আমাৰ একেবাৰে সিপিনে শদিয়াৰ পৰা ইপিনে পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰীলৈকে অসমৰ যিখিনি হেৰি জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী সেইখিনিৰ ভিতৰতে মই সংগ্ৰহ কৰিছোঁ। আৰু কিছু মাছ অৱশ্যে আৰু আমাৰ বাউণ্ডাৰী এৰিয়াৰ বেলেগ অন্য দেশৰ, বিশেষকৈ ভূটান দেশৰ পাদদেশৰ পৰা আমাৰ যিখিনি অঞ্চল আমাৰ অসমৰ ভিতৰত পৰে সেই ঠাইবিলাকৰ পৰাও কিছু আহিছে, কিছু প্ৰজাতি। ইয়াত কিমান বিধ মানে মাছ সংৰক্ষণ কৰা হৈছে? সংৰক্ষণ মোটামুটি ইয়াত মই সংৰক্ষিত মাছটো মই কৈছোঁৱেই, ইতিমধ্যে 225 বিধমান মাছৰ মই কিতাপৰ ডেছক্ৰিপশ্যন কৰিছোঁ। আৰু ইয়াৰ উপৰিও প্ৰায় 250টামান মাছ অন্য ঠাইৰ পৰা অনা, মানে অসমৰ নহয়, বেলেগ বেলেগ ঠাইৰ পৰা অহা সংগ্ৰহিত মাছ, সেইখিনিও ইয়াতে সংৰক্ষণ হৈ আছে। প্ৰায় 250 বিধমান মাছ আছে মোটামুটি।